Hey viewers, welcome to our YouTube channel. হয় বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কাৰণ তামিলা নাছিলে আজি আহিছোঁ আপোনালোকক এটা ভাল খবৰ দিবলৈ কাইলৈ ঈদ হয় ৰমজান মাহ চলি আছিলে আৰু আজি শেষৰটো ৰোজা তো মই আজি টাউন এইটো কাৰণে পালোঁহি ঈদ বুলি কুৰ্তা এটা চিলাব দিছিলোঁ তাকে নিবলৈ আহিলোঁ আজি ইয়াৰ লগত আৰু এতিয়া ইফতাৰৰ সময়ো হ'বগৈ তো সমগ্ৰ দৃশ্য দেখাই আছোঁ আপোনালোকক Potato epine ase epine কুৰ্তাটো চিলাই হৈ গ'লগৈ কিন্তু হাতৰ চিলাই অলপমান আছে বোলে অকণমান পাছত হৈ যাব বুলি ক'লে কিন্তু এতিয়া ইফতাৰলৈও সময় বেছি নায়েই তো মই যাওঁ ইফতাৰটো কৰি লওঁগৈ কাৰণ এতিয়া ঘৰলৈ গৈ পেলাই ইফতাৰ কৰা সময় নাইকিয়া তো ইফতাৰ ক'ত কৰিমগৈ সেয়া আপোনালোকক দেখাই আছোঁ চাই থাকক তো এই ইফতাৰ কাৰণে মই গৈ আছোঁ ঢেকাপতি আৰু ঢেকাপতিত আপোনালোকৰ ঈদৰ আয়োজন কেনেকুৱা হৈছে সেয়া আপোনালোকক দেখাই আছোঁ আজি শেষ ইফতাৰ কাইলৈ ঈদ মোৰ ফালৰ পৰা সকলোলৈকে ঈদ মুবাৰক আল্লাহ তাআলাই আমাৰ সকলোৰে ৰোজা কবুল কৰক কিয়ামুল লাইল আপোনালোকৰ যিমান সময় নেক আমল আছিল আল্লাহ তাআলাই সকলো কবুল কৰক তো এতিয়া মই জুটো কৰি লওঁ মোৰ ওচৰত টুপি নাছিলে এই ভাইটি এটা টুপি এটা আনি দিছে মোক ইফতাৰ আগত অকণমান দোৱা কৰিলোঁ মই আজি প্ৰথম ইয়াত ইফতাৰ কৰিছোঁহি আৰু এজন আজি প্ৰথম ইয়াত ইফতাৰ কৰিছে আজি শেষ ৰোজা শেষ ইফতাৰ আমাৰ একেলগে লিখা আছিলে তাৰপৰা মই হাত ধুলোঁ কুলি ল'লোঁ এতিয়া নামাজ পঢ়িবলৈ হৈ গ'ল মই নামাজটো পঢ়ি লওঁ মই এতিয়া মছজিদৰ পৰা ওলাইছোঁ আৰু ই বেচেৰা মোৰ কাৰণে ৰখি আছে চালো এয়া ঢেকাপতিত ঈদৰ প্ৰিপেৰেশ্যন বহুত ধুনীয়াকৈ সজাইছে ৰাস্তাটো তো এতিয়া মছজিদৰ পৰা ওলাই আমি যাম হে বজাৰ কেইটামান আছিলে কৰি ল'লোঁ তো আমি ঢেকাপতিৰ পৰা ওলাই আহিলোঁ আহি এতিয়া আঁতৰ কিনিমগৈ বুলি ভাবিছিলোঁ কাইলৈ যিহেতু ঈদ তো আঁতৰ নিকিনিলে কেনেকুৱা হ'ব তো ভালছে আঁতৰ এটা কিনোগৈ আসসালামু আলাইকুম দাদা মালে চুৰ্ণি এখন আঁতৰ আৰু জাইনামাজ এখন কিনিলোঁ আৰু দা আহিছোঁ দেই ঈদ মুবাৰক তো
এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল। তো মই কুৰ্তাটো লৈ আনোগৈ। এইটো ৰেডি হৈ গ'ল। চলো ঘৰ, চলো চলো। তো লাষ্ট মই কুৰ্তা লৈ ল'লোঁ। তো এতিয়া ঘৰ যাম আৰু। তাৰ আগতে ম'ম' এক প্লেট দুবৰি যাওঁ। কি বঢ়িয়া লাগিছে খাই। একদম চাহৰ নিচাই খাই দিম ৰে বাবা। তো আমি ওলালোঁ আৰু এতিয়া আমাৰ চব বজাৰ চজাৰ কৰি হৈ গ'ল। এতিয়া যাওঁ আৰু কাইলৈ ঈদৰ প্ৰিপেৰেশ্যন কৰোঁগৈ। ঈদৰ প্ৰিপেৰেশ্যনৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ। এতিয়া গৈ পেলাই সেইটো কাৰণে লাগিমগৈ। এতিয়া আমাৰ মিঠাই চিঠাই বনোৱা আছে আৰু আমাৰ যিহেতু জামাতৰ মানুহ অলপ কম, তো আমি মছজিদতে নামাজ পঢ়োঁ। তো মছজিদৰ গেট চেট বনোৱা, মছজিদ কিমান ধুনীয়াকৈ সুন্দৰকৈ মানে সজাইছোঁ। মানে এতিয়া গৈ পেলাই সজামগৈ আমি। তো তাৰো ভিডিঅ' দেখাম আপোনালোকক। তো ভিডিঅ'বোৰ চাব। আৰু আজিৰ কাৰণে বাই। কিন্তু যোনটো নেক্সট ভিডিঅ' বনাওঁগৈ এতিয়া গৈ পেলাই সেইটোতো ওলামেই। তো বাই বাই বাই।